কাহিলী পোৱাতে গাঁও অঞ্চলত হোৱা দোৱা লাগিল আৰু গাঁৱৰ মাজতে সোমালেহি, হঠাৎ আহি সোমালেহি এজাক বৃহত্তৰ বনৰীয়া হাতীৰ জাক। হাতীজাক চাৰিওফালে গাঁৱৰ মাজত সোমালে আৰু হোৱা দোৱা লাগিল। হাতী যাবলৈ ৰাস্তা নোপোৱা হ'ল আৰু মানুহৰ মাজত আতংকৰ সৃষ্টি হ'ল। আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক আৰু সকলো বুজি পাব ভিডিঅ'ৰ যোগেদি। যথেষ্ট এটা আতংকৰ পৰিৱেশ সৃষ্টি হৈছে বৰ্তমান। মানে এনেকুৱা এটা পৰিৱেশ হ'ল, চাৰিওদিশে ৰাস্তাই মানে চাৰিওদিশে ঘৰে ঘৰে মানুহ হৈ গ'ল আৰু হাতীখিনি যাবলৈ মানে অকণমান অসুবিধাত পৰিছে। এতিয়া বাগানৰ মাজত আছে, অৰ্থাৎ বাগানৰ মাজত ইফালৰ পৰা সিফালৈ যাবলৈ আছে, ঘূৰি ফুৰিছে। যথেষ্ট আতংক। তথাপিও সকলো ৰাইজক অকণমান সাৱধানে থাকিবলৈ আমি অনুৰোধ জনাইছোঁ। তেওঁলোকৰ যি হাতীৰ ৰাস্তা আছে, যোৱা ৰাস্তা আছে, তেওঁলোকৰ ৰাস্তা যাতে এৰি দিয়ে, সকলোৱে সুন্দৰভাৱে হাতীখিনি পাৰ হোৱাত সহায় কৰে আৰু যাতে কোনো হাতীখিনিক অপকাৰ কৰিবলৈ চেষ্টা নকৰে, তাকে আহ্বান জনাইছোঁ। এই 14-15জনীয়া হাতীৰ জাকটোৰ ভিতৰত বৰ্তমান চবতকৈ ডাঙৰ হাতীটো হৈছে এইটো, দেখিছেনে, বগা আৰু চবতকৈ ডাঙৰ। এই চবতকৈ জ্যেষ্ঠ হ'ব লাগিব আৰু বয়সো হয়তো হৈছে আৰু আকাৰতো যথেষ্ট ডাঙৰ। বৰ্তমান গোটেই ৰাতিটো ঘূৰি চাকি বৰ্তমান এয়া ঢলাপাৰা অঞ্চলত বাগানৰ মাজে মাজে, বাৰীৰ মাজে মাজে ঘূৰি ফুৰিছে আৰু গুটিবাৰীৰ দিশে যাবলৈ আগবাঢ়িছে, কিন্তু যথেষ্ট সময় লৈছে। বহুত লাহে ধীৰে গৈছে, চাৰিওদিশে মানুহ হৈ গ'ল। তথাপিও মানে হাতীখিনি যাবলৈ অলপ অসুবিধা হৈছে, সেয়ে লাহে লাহে তথাপি গৈ আছে বাগানৰ মাজে মাজে। চাৰিওদিশে মানুহ হৈ গ'ল, তথাপিও মানে হাতীখিনি যাবৰ কাৰণে যথেষ্ট এটা অসুবিধা হৈছে।